নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মানে আমাৰ পথাৰত হাল বাব আহিছে ট্ৰেক্টৰ। তাকে অকণমান চাবলৈ যাওঁ। ভিডিঅ'টো চাই থাকক লাষ্টলৈকে আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। মই এতিয়া বৰ্তমান আছোঁ বাৰীত, ঘৰৰ বাৰীত আছোঁ। পথাৰ গৈ আছোঁ মই। কিবা পানী চানী লৈ যাব লাগিব আৰু আছে তাত ৰাইজ মানে হাল বাব আহিছে। হাল বোৱা ৰখাই আছোঁ আপোনালোকক চব কাৰণে। তোমাৰ এই ড্ৰাইভাৰে খাব বোলে ঠাণ্ডা স্প্ৰাইট। হাল বাই আছে দেই এয়া বালে। মই আছোঁ এতিয়া বৰ্তমান পথাৰৰ মাজতে, এয়া গছৰ তলত। চাওকচোন কি ধুনীয়া বতাহ মাৰি আছে, বহি থাকিবলৈ ভাল হ'ব। ইয়াত হাল বাই আছে। ইয়াত আমাৰ ঘৰৰ পথাৰত আজি হাল বাইছে। কঠীয়া হৈছে আৰু ৰুব পৰা। হালটো বোৱাই বোকা কৰিব লাগিব আৰু দিব লাগিব আৰু বাব লাগিব। মানে কি দ হৈ গৈ আছে, এইটো মাটিটো খনা হ'ল মানে এইবাৰ অলপ ঘৰলৈ নিয়া হ'ল মানে মাটিটো, আৰু দ হৈ গৈছে বেছিকৈ। আমাৰ বাৰীৰ পাছৰ পৰাই লাগিয়ে আছে আৰু পথাৰ এয়া চব। বাৰীৰ পিছৰ পৰাই পথাৰ এইবিলাক একদম চেলকৈ লাগি আছে। দুচিটা লাগি আছে আৰু একেবাৰে ওচৰতে, কষ্ট বেছি নহয় মানে। পথাৰৰ মাজত নাই, আমাৰ বাৰীৰ পাছৰ পৰা এনেকৈ কৰি লাগি আছে দুচিটা। তালৈকে হাল বাই আছে আৰু মই এতিয়া বৰ্তমান ইয়াতে আছোঁ। এইফালে আহিব, মই তামোল আনিছোঁ, তাৰ পৰা তামোল আনিছোঁ ড্ৰাইভাৰৰ কাৰণে। এইটোও আনিছোঁ, খাব। খাই মেলি হ'ব, চাই থাকিব ভিডিঅ'টো। ৰেঞ্চ ক'ত আছে?